নিপুণ অসম FLN মিছনৰ অন্তৰ্গত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ আমি আজি আলোচনা কৰিম বুনিয়াদী সাক্ষৰতাৰ 4টা ব্লক। সাক্ষৰতাৰ ব্লক 4টা হ'ল মৌখিক ভাষাৰ বিকাশ, পাঠোদ্ধাৰ, ধ্বনি সজাগতা, পঠন আৰু লিখন। মৌখিক ভাষাৰ বিকাশৰ ক্ষেত্ৰত আমি কথোপকথন, চাৰ্ট, চিত্ৰকাহিনী, কবিতা, পোষ্টাৰ, পাঠ্যপুথি, বিগ বুক আমি ব্যৱহাৰ কৰিব পাৰোঁ। পাঠোদ্ধাৰৰ ক্ষেত্ৰত বৰ্ণজাল বা আখৰৰ জাল, বাক্য কাৰ্ড, কাৰ্যপত্ৰ এইসমূহ আমি ব্যৱহাৰ কৰিব পাৰোঁ। পঠনৰ ক্ষেত্ৰত বিগ বুক আৰু মৌচাক ব্যৱহাৰ কৰিব পাৰোঁ। লগতে লিখনৰ ক্ষেত্ৰত আমি কাৰ্যপত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ।